Hi everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে চাগে। আৰু মই মোৰ জুপিটাৰ ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু তেতিয়াহ'লে আহক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মই এতিয়া যাওঁ পাকঘৰত আৰু আপোনালোকক পাকঘৰতে লগ পাই আছোঁ। এতিয়া আহিছোঁ মই পাকঘৰত আৰু এতিয়া ভাত বনোৱাৰে সময় হৈছে। কিন্তু ভাত বনোৱাৰ আগতে অলপ চাহ খাই লওঁ। এইখিনি সময়ত অলপ চাহ খাবলৈ মন যায়। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া মই চাহ বনাবলৈ ওলাইছোঁ আৰু চাহপাত দি দিম ইয়াত। আৰু দিম চেনি। এয়া মোৰ চাহ হৈ গ'ল আৰু এতিয়া মই চেকি ল'ম। এতিয়া আমি চাহ খাবলৈ ওলাইছোঁ আৰু চাহৰ লগত আছে বিস্কুট আৰু ভুজিয়া। আৰু এতিয়া আমি চাহ খাই লওঁ আৰু আপোনালোকক অলপ পাছত লগ পাই আছোঁ। এতিয়া আমাৰ চাহ খোৱা হৈ গ'ল আৰু এতিয়া ভাত বনাব লাগে। আৰু মায়ে আছে কচু কাটি। আজি কচু খাম বুলি ভাবিছোঁ, সেইকাৰণে কচু কাটি আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। আৰু আজি আছে আমাৰ মাছ আৰু মাছ ভাবিছোঁ স্কোৱাচৰে বনাম। আৰু ইয়াৰ কাৰণে মই লৈছোঁ এটা পিঁয়াজ কাটি, এটা জলকীয়া আৰু স্কোৱাচ আৰু আলু লৈছোঁ। আৰু অলপ লৈছোঁ আদা, নহৰু আৰু জিৰাৰ পেষ্ট, এটা বিলাহী। আৰু এতিয়া মই আঞ্জাখন বনাম। এতিয়া স্কোৱাচৰে মাছৰ আঞ্জাখন বনাবলৈ ওলাইছোঁ। কেৰাহীত তেল দি দিছোঁ, গৰম হৈ গৈছে। আৰু দিম মই ইয়াত পিঁয়াজ, এটা জলকীয়া আৰু অলপমান পাঁচফোৰণ দি দিছোঁ। আৰু এতিয়া এইখিনি অলপ ৰঙচুৱা পৰালৈ ভাজি থাকিম। এতিয়া এইখিনি মোৰ ভজা হৈ গৈছে। ইয়াত দি দিম মই অলপ হালধি আৰু দি দিম ইয়াত আদা, নহৰু, জিৰাৰ পেষ্টখিনি। আৰু এতিয়া এইখিনি অলপ ভাজি থাকিম। এতিয়া মোৰ এইখিনি ভজা হৈ গৈছে আৰু ইয়াত দি দিম মই এটা কাটি লোৱা বিলাহী। আৰু এতিয়া এইখিনি কোমল হোৱালৈ মই ভাজি থাকিম। এতিয়া মোৰ বিলাহীখিনি কোমল হৈ গৈছে আৰু মই ইয়াত স্কোৱাচখিনি দি দিম। আৰু অলপ দি দিছোঁ নিমখ। আৰু এতিয়া এইখিনি ভালদৰে ভাজিব লাগিব। এতিয়া মোৰ স্কোৱাচখিনি ভজা হৈ গৈছে আৰু ইয়াতে মই দি দিম অলপ গুড়ি মছলা, অলপ দি দিছোঁ চব্জি মছলা আৰু অলপমান দি দিছোঁ ধনিয়া গুড়ি। আৰু এতিয়া এইখিনি মই আৰু অলপ 10 মিনিটমান ভাজিম। এতিয়া মোৰ এইখিনি ভজা হৈ গৈছে আৰু ইয়াত মই দি দিম ইয়াত পানী। আৰু মাছ দি দিম ইয়াত এতিয়া। আৰু এতিয়া এইখিনি মই উতলিবলৈ দিম। এতিয়া মই কচুখিনি ভাজিব ওলাইছোঁ আৰু কেৰাহীত মই তেল দিছিলোঁ, গৰম হৈছে। এতিয়া দিম মই পিঁয়াজ, দুটা জলকীয়া আৰু গোটা জিৰা অলপ। এইখিনি এতিয়া মই কিছু সময় ভাজি থাকিম। মোৰ পিঁয়াজখিনি ভজা হৈছে।
এতিয়া মই অলপ হালধি দিম আৰু আদা নহৰু অলপ থেতেলি লৈছিলোঁ সেইখিনি দি দিম। এইখিনি মই এতিয়া আদা নহৰু কেঁচা গন্ধটো যোৱালৈকে অলপ ভাজি থাকিম। এতিয়া মই আদা নহৰুখিনি ভজা হৈছে, এইবাৰ মই কচুখিনি ঢালি দিম। আৰু এইখিনি এতিয়া মই ভাজি থাকিম আৰু মই এখন ঢাকনি মাৰি দিম। মই ইয়াতে নিমখ দি দিম, তাৰপিছত আৰু ঢাকনিখন দি দিম। আজি মই ভাতকেৰেলা আৰু লাওৰ কোমল পাতৰ পকৰি বনাম। এইবিলাক একেবাৰে কোমল পাত আৰু এইখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু এতিয়া মিহি মিহিকৈ মই কাটি ল'ম। এয়া মই পাতখিনি মিহি মিহিকৈ কাটি লৈছোঁ আৰু ইয়াতে মই পিঁয়াজ আৰু কেঁচা জলকীয়া মিহি মিহিকৈ কাটি লৈছিলোঁ, সেইখিনি ইয়াতে দি দিম আৰু দিম অলপ হালধি, অলপ নিমখ, অলপ গোটা জিৰা আৰু অলপ মই গুড়ি মছলা ব্যৱহাৰ কৰিম। এইখিনি ধনিয়া গুড়ি, এইখিনি জিৰাৰ গুড়ি আৰু অলপ চব্জি মছলা আৰু এইখিনি সানিবৰ কাৰণে মই বেচন এইখিনি দিছোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম আৰু অলপ পানী দিব লাগিব। আৰু বেচন দৰকাৰ হ'লে আৰু দিব পাৰিম পিছত। মই পকৰিখিনি বনাব ওলাইছোঁ। কেৰাহীত তেল গৰম হৈছে আৰু মই এনেকৈ বৰাকেইখন দি দিম। পকৰিকেইখন এতিয়া মই ওলটাই দিম আৰু মচমচীয়া হোৱালৈকে মই ভাজি থাকিম আৰু খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে খোৱা নাই যদি খাই চাবচোন এবাৰ। কচুখিনি মোৰ ভজা হৈছে প্ৰায় আৰু ইয়াতে মই অলপ গুড়ি মছলা ব্যৱহাৰ কৰিম, অলপ জিৰা গুড়ি, অলপ চব্জি মছলা আৰু অলপ ধনিয়া গুড়ি আৰু কিছু সময় ভজাৰ পিছত এইখিনি মই নমাই থৈ দিম। এয়া হৈছে আজি আমাৰ দুপৰীয়াৰ থালখন। এয়া হৈছে দালি আৰু এয়া স্কোৱাচেৰে মাছৰ আঞ্জা, এয়া আলু পিটিকা আৰু ভাতকেৰেলা পাতৰ পকৰি আৰু কচু ভাজি আৰু এয়া ভাত। আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ আহিছোঁ।